অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিকৃষ্টতাৰ সকলো সীমা চেৰাই যেতিয়া ঘোষণা কৰিছিলে মুক্ত কণ্ঠে ৰিকমেণ্ড কৰিছিলে যে গৰু মাংস পৰিলে মছজিদত গাহৰি মাংসও পেলাই থৈ আহিব লাগে আৰু তাৰ পাছত গাহৰি মাংস পৰিও গ'ল মছজিদত কিন্তু ৰাইজে এই গৰু মাংস আৰু গাহৰি মাংস পৰা অৱস্থাত মন্দিৰ নামঘৰত গৰুৰ মাংস আৰু মছজিদত গাহৰি মাংস পৰা অৱস্থাত ৰাইজে যি ধৰণৰ পৰিপক্কতাৰ পৰিচয় দি বিভাজনকামী প্ৰতিক্ৰিয়া দিয়া নাই তাৰ কাৰণে আমি ৰাইজক অসমৰ মহান জনতাক ধন্যবাদ জনাইছো ৰাইজে এবাৰ বুজি উঠিছে যে এই মাংস পেলোৱাৰ ৰাজনীতি কোনে আৰম্ভ কৰিছে কোনে কৰোৱাই আছে আৰু 2026ৰ নিৰ্বাচনত যে এটা হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰি ভাগ ভাগ কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে একাংশই এই কথাটো ৰাইজে বুজি উঠিছে আৰু ৰাইজে সেইটো কাৰণে এই মাংস পৰাৰ পাছতো কোনো ধৰণৰ বিভাজনকামী বা কোনো ধৰণৰ অতিপাত উত্তেজিত মন্তব্য দিয়াৰ পৰা বিৰত আছে ৰাইজ পৰিপক্ক ৰাইজে সকলো কথা বুজি খুব সুন্দৰকৈ তেওঁলোকে মন্তব্যবোৰ আগবঢ়াইছে খুব সুন্দৰকৈ তেওঁলোকে প্ৰতিক্ৰিয়া দিছে আৰু এই ষড়যন্ত্ৰকাৰীসকলে এতিয়া এটা কথা নিশ্চিত হৈছে যে এই মন্দিৰ নামঘৰত গৰু মাংস বা মছজিদত গাহৰি মাংস পেলাই তেওঁলোকৰ লাভ নহব তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিলে মুখ্যমন্ত্ৰীজনে সন্মুখলৈ আহি নিজে কৈছিলে যে এইবোৰৰ ওপৰত টিভিত ডিবেট হ'ব লাগে প্ৰতিবাদ হ'ব লাগে গৰু মাংস পৰিলে গাহৰি মাংস পেলাব লাগে এই যে মুখ্যমন্ত্ৰীজনে নিকৃষ্টতাৰ সকলো সীমা চেৰাই এই মাংসৰ ৰাজনীতিত পোনপটীয়াকৈ নামি পৰিছিলে তাৰ পাছতো অসমৰ ৰাইজ অতীজৰে পৰা একতাৰে বসবাস কৰি অহা অসমৰ মহান জনতা ইমান পৰিপক্কতাৰ নিদৰ্শন দিছে এই নিদৰ্শন মই ভাবো ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ জনতাই তেওঁলোকে একচেপ্ট কৰি লোৱা উচিত তেওঁলোকে আকোৱালি লোৱা উচিত কাৰণ এই মাংসৰ ৰাজনীতিটো বাহিৰতো চলে এই বাহিৰৰ এই মাংস দলিওৱা মডেলটো আমাৰ অসমত প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছিলে কিন্তু অসমৰ মহান জনতাই এইবাৰ এই মাংস পেলোৱাৰ ৰাজনীতিত গুৰুত্ব নিদিলে তেওঁলোকে বুজি উঠিছে মাংস কোনে কিয় আৰু কাৰ কাৰণে পেলাই আছে গতিকে ৰাইজে এবাৰ সঁচাকৈ মন বান্ধিছে যে 2026 চনত বিভাজনকামী ৰাজনীতি ধৰ্মৰ ৰাজনীতিক ৰাইজে প্ৰশ্ৰয় নিদিয়ে ৰাইজে 2026 চনত সঁচাকৈ প্ৰশ্ন কৰিব কাৰ কেইটা কোম্পানী হ'ল কোন কিমান সম্পত্তিৰ মালিক হ'ল কোনে শ বিঘা মাটি কিনিলে কোনে স্কুল বনালে কোনে চাহ বাগিচা বনালে কোনে ৰিজৰ্ট বনালে কোনে গাড়ী কিনিলে কোন কেইটা কোম্পানীৰ মালিক হ'ল ৰাইজে এবাৰ হিচাপ ধৰিব লগতে ৰাইজে হিচাপ ধৰিব অসমৰ যুৱক যুৱতীসকলৰ তেওঁলোকৰ শিক্ষা হিচাপে তেওঁলোকে চাকৰি বাকৰি পালে নে নাই অসমৰ নিবনুৱা সমস্যাৰ সমাধান প্ৰকৃতাৰ্থত হ'ল নে নাই অসমৰ স্বাস্থ্য খণ্ডৰ উন্নতি হ'ল নে নাই নে এতিয়াও ঠেলাত আৰু ৰিক্সাত আমি ৰোগী কঢ়িওৱা দৃশ্যবোৰ কেতিয়াবা মাজে মাজে দেখিবলৈ পাওঁ অসমৰ শিক্ষাখণ্ড উন্নতি হ'ল নে নাই নে এতিয়াও আমি শিক্ষাৰ ক্ষেত্ৰত অসম একেবাৰে ভাৰতবৰ্ষৰ শেষৰ ৰাজ্যৰ ভিতৰত দেখিবলৈ পাওঁ অসমৰ অৰ্থনৈতিক উন্নতি হ'ল নে নাই নে এতিয়াও আমি সদায় প্ৰতিমাহে ধাৰ লোৱা দেখিবলৈ পাওঁ অসমত দালাল ৰাজ আৰু সিন্ডিকেট বন্ধ হ'ল নে নাই নে এতিয়াও আমি গম পাওঁ আমি বাতৰি পাওঁ যে শ কোটি টকা সিন্ডিকেটত কালেকশ্যন হৈ আছে এই সকলো কথা ৰাইজে এবাৰ ধৰিব ৰাইজে হিচাপ কৰি এফালৰ পৰা গৈ আছে আৰু এই শিক্ষা স্বাস্থ্য উদ্যোগীকৰণ সকলো কিমানখিনি হ'ল যোৱা 10 বছৰত আৰু এই 10 বছৰত মন্ত্ৰী পত্নীসকলৰ সম্পত্তি কিমান বাঢ়িল এইবাৰ ৰাইজে সব লিখি লিখি গৈ আছে 2026 যেতিয়া আহিব ৰাইজে এই কথা বতৰাবোৰ হিচাপ ধৰিব আৰু এই হিচাপ দিবলৈ বিজেপি আৰু শাসনাধীষ্ঠ শাসকীয় সকলো দল তেওঁলোক সাজু হৈ থাকক ৰাইজে এবাৰ সঁচাকৈ হিচাপ ল'ব আৰু হিচাপ দিবলৈ আহোঁতে তেওঁলোকে যেতিয়া চালে বেৰে কোবোৱা কথাবোৰ ক'ব সেইবোৰ যে ৰাইজে প্ৰশ্ৰয় নিদিয়ে তাৰ উদাহৰণ ইতিমধ্যে মাংস পেলোৱা ৰাজনীতিটো প্ৰত্যাখ্যান কৰি ৰাইজে দি দিছে গতিকে ধন্যবাদ অসমৰ মহান জনতা ধন্যবাদ জয় আই অসম